নমস্কাৰ, মোৰ চেনেল নিশিকণ্ঠালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ব্লগটোত মই আমাৰ অসমীয়া সমাজৰ সকলোতকৈ পবিত্ৰ মাহ ভাদ মাহৰ বিষয়ে কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। অসমীয়া 12 মাহৰ ভিতৰত সকলোতকৈ পবিত্ৰ বুলি গণ্য কৰা মাহটোৱেই হৈছে ভাদ মাহ। শাওণ আৰু ভাদৰ সংক্ৰান্তিৰ দিনৰ পৰাই আৰম্ভ হয় ভাদ মাহ। ভাদ মাহৰ উৎপত্তি হৈছে পূৰ্ব ভাদ্ৰপদ নামৰ এটি নক্ষত্ৰৰ পৰা। অসমৰ সমাজ জীৱনত এই ভাদ মাহৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে। বছৰটোলৈ বুলি চাউল মুঠিৰ বাবে পথাৰডৰা শুৱনি কৰি অসমীয়া গঞা ৰাইজে নাঙল যুঁৱলি পখালি আজৰি হয় মানে পদূলিৰ নঙলামুখত আহি উপস্থিত হয়হি ভাদ মাহ। এই ভাদ মাহতেই যেন প্ৰাণ পাই উঠে অসমৰ গাঁৱে ভূঞে সিঁচৰিত হৈ থকা বিভিন্ন সত্ৰ আৰু নামঘৰসমূহে। নামঘৰত খোল, তাল আৰু দবাৰে নাম অমৃতৰ শ্ৰৱণ কীৰ্তনৰ হেতু লক্ষ লক্ষ পুৰুষ মহিলা একত্ৰিত হোৱাৰ সৰ্বোত্তম সময়খিনিয়েই যেন হৈছে এই পবিত্ৰ ভাদ মাহ। এই ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন অৰ্থাৎ জন্মাষ্টমী, লগতে শুক্লা দ্বিতীয়া তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোধান আৰু কৃষ্ণ পঞ্চমীত মাধৱদেৱৰ তিথি সমগ্ৰ অসমতেই পালন কৰা হয়। অসমীয়া চহা জীৱনৰ সৈতে ভাদ মাহৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। প্ৰথমে আহিছোঁ ভাদ মাহত কি কি খোৱা উচিত সেই দিশটোলৈ। লোকবিশ্বাস মতে ভাদ মাহত সৰিয়হ, ঔটেঙা আৰু ওলকচু খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী। বছৰটোৰ অন্যান্য সময়তকৈ এই সময়ত খোৱা এই খাদ্যসমূহে শৰীৰক এক অনন্য মাত্ৰা প্ৰদান কৰে। ইয়াৰ উপৰি ভাদ মাহৰ সৈতে একাধিক লোকবিশ্বাসো জড়িত হৈ আছে। ভাদ মাহত ক'লা ৰঙৰ গৰুৱে পোৱালি দিলে অশুভ বুলি গণ্য কৰা হয় আৰু তাৰ প্ৰতিকাৰ হিচাপে গৃহত হোম যজ্ঞ কৰা হয়। ভাদ মাহত কলগছ ৰোপণৰ ক্ষেত্ৰতো বাধা নিষেধ আৰোপ কৰা হৈছে। সেইদৰে ভাদ মাহত বিয়াত বহিব নাপায় বুলিও অসমীয়া সমাজত অতীতৰে পৰা জনবিশ্বাস প্ৰচলিত আছে। এতিয়া জনাব বিচাৰিছোঁ ভাদ মাহৰ সৈতে জড়িত থকা জন্ম আৰু মৃত্যু সম্পৰ্কীয় লোকবিশ্বাসসমূহৰ বিষয়ে। ভাদ মাহত জন্মগ্ৰহণ কৰা জাতক জাতিকা তেজস্বী, ধাৰ্মিক আৰু অতি ভাগ্যৱান হিচাপে গণ্য কৰা হয়। সেইবাবে ভাদ মাহত জন্মগ্ৰহণ কৰা সকলক ভুদীয়া পিঠা খুওৱা হয়। এই পৰম্পৰা অতীতৰে পৰা অসমীয়া সমাজত প্ৰচলিত হৈ আছে। ইয়াৰ বিপৰীতে ভাদ মাহত কোনো ব্যক্তিৰ মৃত্যু হ'লে তেওঁ বৈকুণ্ঠপ্ৰাপ্ত হয় বুলি অসমীয়া সমাজত এক লোকবিশ্বাস অতীতৰে পৰাই চলি আহিছে। আজিৰ ব্লগটোত মই আপোনালোকক অসমীয়াৰ আটাইতকৈ পবিত্ৰ মাহ ভাদ মাহৰ বিষয়ে কিছু তথ্য অৱগত কৰালোঁ। আশা ৰাখিছোঁ আপোনালোকে ব্লগটো আদৰি ল'ব। আপোনালোকক পুনৰবাৰ লগ পাম অন্য এটা ব্লগৰ সৈতে অতি সোনকালে। আজিলৈ সামৰিছোঁ। নমস্কাৰ।